আজিৰ এই ভিডিঅ'টোত আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed কমন এন্ট্ৰেন্স টেষ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰ কিছুমান কুৱেশ্যনছ আলোচনা কৰিম। তো প্ৰথম প্ৰশ্ন হৈছে হুইচ ওৱান অফ দ্য ফলোইং একাডেমিক প্ৰগ্ৰামছ ইজ নট এন NCTE ৰেকগনাইজড প্ৰগ্ৰাম। ইয়াৰ উত্তৰটো হ'ব B.Ed পাৰ্ট টাইম। তাৰপিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোইং ইজ এন অ'ড to the others। ইয়াৰ উত্তৰটো হ'ব নৰ্মদা। 3 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য জ্ঞানপীঠ এৱাৰ্ড উইনাৰ ইন 2017। ইয়াৰ উত্তৰটো হ'ব কৃষ্ণা চৌধুৰী। 4 নম্বৰ কুৱেশ্যন মিছন ইন্দ্ৰধনুষ হেজ বিন লঞ্চ টু এচিভ হুইচ অফ দ্য ফলোইং অবজেক্টিভছ। ইয়াৰ উত্তৰটো হ'ব ইমিউনাইজ অল্ড চিলড্ৰেন আণ্ডাৰ এজ অফ 2। 5 number question what is the full form of the online self learning portal SWAYAM। SWAYAMৰ full form to কি হ'ব? ইয়াৰ উত্তৰটো হ'ব study webs of active learning for young aspiring minds। 6 number প্ৰশ্ন Nari to হ'ল a portal to highlight different government schemes and information for women। 7 number question who was the director of Swarna Kamal winning film Village Rockstars। ভিলেজ ৰকষ্টাৰ্ছৰ ডিৰেক্টৰ হ'ল ৰীমা দাস। 8 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি শ্বেয়াৰ্ছ লাৰ্জেষ্ট বৰ্ডাৰ লেংথ উইথ ইণ্ডিয়া। ইণ্ডিয়াৰ লগত দীঘলীয়া বৰ্ডাৰ শ্বেয়াৰ কৰিছে বাংলাদেশে। কুৱেশ্যন নম্বৰ 9 ইন হুইচ অফ দ্য ফলোইং ষ্টেজেছ ডাজ এ চাইল্ড লুক ছেল্ফ চেণ্টাৰ্ড। ছেল্ফ চেণ্টাৰ্ড হয় আৰ্লি চাইল্ডহুডত। কুৱেশ্যন নম্বৰ 10 এ গুড টিচাৰ ইজ ওৱান হু। ইয়াৰ উত্তৰটো হ'ব inspire students to learn। Question number 11 Navodaya schools are established by Government of India to provide good education in rural areas। Question 12 number question 12 digit আধাৰ আমাৰ সকলোৰে আছে। এই আধাৰটো কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত পৰে? মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি, মিনিষ্ট্ৰী অফ টেলিকমিউনিকেশ্যনছ, মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ। ইয়াৰ উত্তৰটো হ'ল বি মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি। কুৱেশ্যন নম্বৰ 13 বুক কভাৰ পেইণ্টিং। ইয়াৰ উত্তৰটো হ'ব ফ্ৰেম ডি ফ্ৰেম। কুৱেশ্যন নম্বৰ 14 আই ফেল এছলিপ। এইটো হ'ব ডিউৰিং দ্য film। Question number 15 when we get ready for dinner I have to take my books off। 16 commencement of words with the same letter is termed as alliteration। 17 who cannot easily be pleased is called fastidious। Question number 18 a disease which spreads by contact is contagious। Question number 19 in computer or mobile phone storage 1 GB 1 gigabyte is equal to 1024 MB or megabyte। Question number 20 who is the author of the book India Wins Freedom। ইয়াৰ উত্তৰটো হ'ব ডি মৌলানা আবুল কালাম আজাদ।